নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ NHMৰ নেশ্যনেল হেল্থ মিছন আছাম, ইয়াৰ পৰা আপোনালোকৰ কাৰণে এডভাৰটাইজটো ওলাইছে 29 জুলাই। গতিকে যোৱাকালি আপোনালোকৰ এডভাৰটাইজটো ওলাইছে NHM। ইয়াৰে আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব এইটোত 1 আগষ্টৰ পৰা 15 আগষ্টলৈ। গতিকে আগষ্ট মাহৰ বৃহৎ নিযুক্তি বুলি ক'লেও ভুল নহ'ব। আগষ্ট মাহৰ প্ৰথমৰ পৰা 15 দিন আপোনালোকে অনলাইন কৰিবলৈ পাব। শেষলৈ আপোনালোকে ৰৈ থাকিব নালাগে, আপোনালোকে আগতীয়াকৈ এপ্লাই কৰিব। ইয়াতে চাওক, ফাৰ্ষ্ট ফ্ল'ৰ ICMR বিল্ডিং, খগেন মহন্ত পাঠ, হেংৰাবাৰী, গুৱাহাটী 781026। ঠিক আছে। ইয়াতে কিমানটা পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কোৱালিফিকেশ্যন কি, গোটেইখিনি মই জনাই দিছোঁ। নেম অফ দ্য পোষ্ট ইয়াতে ষ্টাফ নাৰ্ছ, BSc নাৰ্ছিং নাইবা GNM কোৰ্চ পাছ ফ্ৰম এনি নাৰ্ছিং স্কুল বা ইনষ্টিটিউট ৰিকগনাইজ বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড ৰেজিষ্টাৰ্ড উইথ আছাম নাৰ্ছ মিডউইচ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল। গতিকে য'ৰে পৰা নহওক কিয় আপোনালোকে যদি BSc নাৰ্ছ বা GNM নাৰ্ছ কৰিছে, তেতিয়াহ'লে এই চাকৰিটো আপোনালোকে কৰিবলৈ সুবিধা লাভ কৰিব। ইয়াতে পোষ্ট আছে বহুত, 2204টা পোষ্ট আছে, হয়নে? বহুতকেইটা পোষ্ট আছে। ইয়াতে আপোনালোকৰ চেলাৰী হ'ব 20,000 টকা। গতিকে ইয়াতে আপোনালোকক মই জনাই দিছোঁ, যিখিনি দৰকাৰ সেইখিনি জনাম বাৰু। ইয়াতে নেম অফ দ্য পোষ্ট আৰু ষ্টাফ নাৰ্ছ। অ'পেন কেটেগৰী UR 1701, OBC MOBC হ'ল 44, STৰ কাৰণে 0, STHৰ কাৰণে 80টা, তাৰপিছত SCৰ কাৰণে 209, ৰিজাৰ্ভেশ্যন 80, ট্ৰেবলছৰ কাৰণে 170। ঠিক আছে। এজ লিমিট হৈছে আপোনালোকৰ 40 বছৰ, 01/01/2026। ৰিলেক্সেশ্যন মেক্সিমাম SC আৰু STৰ কাৰণে 5 বছৰ। ঠিক আছে। তাৰপিছত দ্য কেটেগৰী ৱাইজ এজ লিমিট। অ'পেন কেটেগৰীৰ কাৰণে 40 বছৰ, OBC MOBCৰ কাৰণে 43 বছৰ, ST SC ST PHৰ কাৰণে 45 আৰু PWDৰ কাৰণে 50 বছৰ। ঠিক আছে। ইয়াতে জোন ৱাইজ ডিটেইলছ, ডিষ্ট্ৰিক্ট জোন ৱাইজ ডিটেইলছ, কোনটো জোনত কিমানটা, ক'ত কি চাকৰি, কোনটো ডিষ্ট্ৰিক্টত আছে। বাৰাক ভেলীত আছে, চাচাৰ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি কৰিমগঞ্জ, চেণ্ট্ৰেল আছাম, মৰিগাঁও, নগাঁও, হোজাই, লোৱাৰ আছাম, বজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা আৰু তামুলপুৰ। নৰ্থ আছাম, বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছাম, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। গতিকে প্ৰায় কেইখন ডিষ্ট্ৰিক্টৰ পৰাই পোষ্ট ওলাইছে। গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত থাকি নিজে চাকৰি কৰিব পাৰিব ঘৰত থাকি। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰিব। এপ্লিকেশ্যন ফিজ নালাগে কোনো ধৰণৰ। চিলেকশ্যন প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছ শ্বেল বি ন'টিছ ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰ অফ নেশ্যনেল হেল্থ মিছন আছাম ডিউ কোৰ্চ ফৰ টাইম এলং উইথ এ লিষ্ট অফ প্ৰভাইচিনিলিটি শ্বৰ্ট লিষ্ট কেণ্ডিডেট। আপোনালোকৰ শ্বৰ্ট লিষ্ট মাৰিব। দ্য কেণ্ডিডেটছ আৰ এডভাইজ টু ভিজিট দ্য ৱেবছাইট একৰ্ডিং। এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব পাৰিব। ন' ছেপাৰেট ইনভিজিলেটৰ কল লেটাৰ ফৰ ইণ্টাৰভিউ ছেকশ্যন টেষ্ট উইল বি চেণ্ড। কোনো ধৰণৰ আপোনালোকে এক্সাম নহয়, আপোনালোকৰ ডাইৰেক্ট লিষ্ট মাৰিব। লিষ্টত আপোনালোকে যেনেকৈ নাম আহে সেনেকৈ হ'ব। গতিকে এটা ভালেই সোণালী সুযোগ বুলি কৈছোঁ আপোনালোকৰ কাৰণে, এটা মানে গল্ডেন জুবলি চান্স। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ শ্বৰ্ট লিষ্ট মাৰিব, মেৰিট লিষ্টখন মাৰিব। মেৰিট লিষ্টত যিসকলৰ নাম থাকে সেইসকলে ডাইৰেক্ট চাকৰি পাব। গতিকে কিবা সুধিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।